Hani tun lok long sar mi jeng ta. Komando puhi pak ben arcoi lo. Salah. Lapen. চন্দ্ৰ সূৰ্য পৃথিৱীখন আছে তেতিয়া আমাৰ কাৰ্বিসকলৰ মানা পৰম্পৰাৰ পৰা যিটো আমাৰ মানা ৰিলিজিয়ছ আছে নেচাৰ ৱৰ্শ্বিপ বুলি নেদেখাজনৰ আমি পূজা কৰোঁ নেদেখাজনৰ মানুহে আমি পূজা কৰোঁ আমাৰ ভগৱান এইটো যিটো আমি পৰম্পৰাৰ পৰা মানি আহি আছোঁ সেইটো আমি আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং সকলো অসমত সকলো বসবাস কৰা কাৰ্বিসকলৰ যিটো পৰম্পৰাৰ পৰা মানি অহা ধৰ্ম এইটো ৰংকেৰ পূজা বুলি কয় এই ৰংকেৰ পূজা আজিৰ দিনটো আমি ইয়াত মোৰ নিজৰ ইয়াত ৰংঠেং মোৰ ইয়াৰ সেই গাঁৱতে মই বাসিন্দা গতিকে মই প্ৰত্যেক বছৰে এই ৰংঠেং যিটো পূজা কমিটি তেখেতক মই নিমন্ত্ৰণ কৰে আকৌ মই নিজেও ইয়াত সদস্য গাঁৱলীয়া সদস্য হিচাপে মই অংশগ্ৰহণ কৰোঁ গতিকে মই কাৰ্বি আংলং ৰাজ্যত মই এটা আহ্বান কৰিব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা কাৰ্বি আংলঙত যাতে কাৰ্বি আংলং স্থায়ী শান্তি হয় পাৰ্মানেণ্ট পিচ হয় তাৰ কাৰণে মই সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ ভগৱানৰ যাতে আমাক আশীৰ্বাদ দিয়ে নেদেখাজনে আমাক সদায় আশীৰ্বাদ দিয়ে সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে মিলন তাৰ কাৰণে মই নেদেখাজনৰ মই প্ৰাৰ্থনা কৰিছোঁ ৰংকেৰ পূজাৰ জৰিয়তে মই কাৰ্বি আংলং আৰু অসম আৰু লগতে ভাৰতৰ যাতে স্থায়ী শান্তি হয় তাৰ কাৰণে আৰু মানুহবিলাকৰ আশা আকাংক্ষাবিলাকৰ যাতে পূৰণ হয় তাৰ কাৰণে মই ৰংকেৰ পূজাৰ জৰিয়তে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ জানুৱাৰী মাহতে এইটো হ'ব লাগে বা কোনো এটা বিশ্বাস এই ফেব্ৰুৱাৰী মাহতে এইটো 5 তাৰিখে কৰে কিন্তু জানুৱাৰী 5 তাৰিখ কৰা সংখ্যাই বেছি গাঁৱত মানুহে 5 তাৰিখ জানুৱাৰী মাহতে কৰে কিন্তু কোনোবা আকৌ ফেব্ৰুৱাৰী 5 তাৰিখেও কৰে নাই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আমি যিবিলাকৰ আমাৰ কাৰ্বি ৰং চাৰামাই কাৰ্বি কালচাৰেল ছ'চাইটি লগতে আমাৰ কাৰ্বি লামেট আমাই আৰু আমাৰ জ্যেষ্ঠ বুদ্ধিজীৱী কাৰ্বিসকলৰ তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সেইটো সমস্যা সমাধান কৰিব কাৰ্বি ৰজা আছে কাৰ্বি কিঙো আছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সেই সমস্যাটো সমাধান কৰিব